নমস্কাৰ বন্ধুসকল, আজি পুৱা এতিয়া বাজিছে 9টা। আমি এতিয়া ৰাতিপুৱা গা পা ধুই যাব ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু আজি দেওবাৰ, যোৱাকালি শিৱৰাত্ৰি আৰম্ভ হৈছে ৰাতি, গতিকে আজি আমি ভাবিছোঁ এই পবিত্ৰ ক্ষণত এবাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ, যিহেতু আজিলৈকে যোৱা নাই। আৰু আজি মোৰ লগত যাব মোৰ মা। গতিকে আজি আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ কেনেকৈ যাওঁ আৰু তাত কি কি আছে, গতিকে গোটেইখিনি আমি ভিডিঅ'ত দেখাই থাকিম। গতিকে আপোনালোকে চাই থাকিব আগলৈকে ভিডিঅ'টো। আমাৰ লগত এতিয়া বৌ যাব, তুমি যাব, বেটা যাব, গতিকে আহা বেটা বোলা। এতিয়া আমি চব যাবলৈ ওলাইছোঁ, আমি গৈ থাকোঁ, আপোনালোকে আমাৰ ব্লগটো চাই থাকিব। আৰু এয়া কলং নদীৰ ওচৰতে থকা শিৱ মন্দিৰ। ইয়াতো আজি ভক্তৰ সমাগম ঘটিছে আৰু বহুত ভক্ত আছে ইয়াত। আৰু আমি গৈ আমি বাইপাছ পালোহি, আৰু বাইপাছৰ পৰা আমি এতিয়া টাৰ্ণ লৈছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। এতিয়া আমি মেইন ৰাস্তাৰ পৰা মন্দিৰলৈ সোমাই যোৱা ৰাস্তাটো আমি পাই গ'লোহি, আৰু ৰাস্তা দি আমি সোমাই আহিলোঁ। আৰু সোমাই আহোঁতে আমি দেখিছোঁ ইয়াত ঢেৰ মানুহ আহি আছে এতিয়াও, আৰু আমিও আহি পালোহি। আৰু আহি পাই দেখিলোঁ ইয়াত বহুত দোকান, আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ শিৱলিংগৰ ফটোজ, কাণফুলি, বেলুন, মালা, ইয়াত এভৰিথিং পোৱা যায়। আৰু গোটেইটো দোকানেৰে ভৰ্তি। তাতে দেখা পালোঁ গণেশ বাবা, মানে সৰু হাতী পোৱালি এটা, কিন্তু মোৰ ভয় লাগে, গতিকে দূৰৰ পৰাই সেৱা কৰিলোঁ। ইয়াৰ পিছত আমি এটা দোকানত জোতা চেণ্ডেল খুলি হাত ভৰি ধুই শৰাই আগবঢ়াবৰ কাৰণে কিনি ল'লোঁ, আৰু চাকি বন্তি গছ লৈ ল'লোঁ। এতিয়া আমি ৰেডি মন্দিৰৰ ভিতৰলৈ যাবলৈ, কিন্তু ইমান ৰ'দ আছিলে, চ' গৰম লাগিছিলে, গতিকে মাকো ক'লোঁ যে মাস্কটো খুলি লোৱা, আৰু মোৰ মাস্কটো আছিলে সেইটো খুলি দিয়া। গতিকে মায়ে মোৰ মাস্কটো খুলি দিলে, আৰু এতিয়া আমি ল'লোঁ আৰু আমি যাব ওলাইছোঁ। কিন্তু ইমান দীঘল লাইন আছিলে, গতিকে ভাবিলোঁ প্ৰথমতে চাকি বন্তিকত জ্বলাই লওঁ। আজি যিহেতু লগ কৰিমেই, বাবাক লগ কৰিমেই, গতিকে কষ্টটো কৰিবই লাগিব, গৈ থাকোঁ। আমি এতিয়া গৈ আছোঁ, আহি মন্দিৰৰ ওচৰ পালোহি বাৰু। এইটো চাইডটো দেখাই দিয়া ইমান। ইয়াৰে পিছত মই দেখা পালোঁ যে শিৱলিংগৰ তলতে খুব ডাঙৰ ডাঙৰ মৌ মাখিৰ বাঁহ হৈছে। বেটাই মোক কোৱাৰ কাৰণে মই দেখা পালোঁ, মই প্ৰথমতে দেখা পোৱা নাছিলোঁ। এয়া মৰম লগা পাৰ দানা খাই আছিলে। ফাইনেলি আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। তাৰ আগতে যিখিনি শৰাই আমি লৈ গৈছিলোঁ সেইখিনি বাহিৰতে ৰাখি থৈ দিয়ে, অকল গাখীৰটো লৈ যাব দিছে। তাৰ পিছতে আমি সেৱা কৰিলোঁ, কিয়নো ফাইনেলি আমি ভিতৰলৈ এতিয়া সোমাম। কিন্তু ভিতৰত যিহেতু কেমেৰা এলাউ নকৰে, গতিকে আমি কেমেৰা নিব পৰা নাই। পূজা দি আমি বাহিৰলৈ আহিলোঁ আৰু ফুট ল'লোঁ। তাৰপিছতে বেটাই কি ধুনীয়া প'জ দিলে, আৰু তাৰপিছত আমি প্ৰসাদ খাবলৈ ৰখিলোঁ। যেতিয়া দেখিলোঁ ইমান ডাঙৰ লাইন, তো আমি অকণমান আগুৱাই গ'লোঁ, আৰু এয়া হৈছে প্ৰসাদ বিতৰণ কৰা স্থান। আৰু ইয়াতে ভগৱানৰ আশীষ হিচাপে বেলপাত, ফুলপাত ইত্যাদি দিয়ে। আৰু আমি যিহেতু গোটেই দিনটো ব্ৰত হিচাপে আছিলোঁ, গতিকে আমি প্ৰসাদটোকে ফাৰ্ষ্টত খাই পেলাই আমি আমাৰ ব্ৰতটো ব্ৰেক কৰিম। গতিকে আমি প্ৰসাদ ল'লোঁ, আৰু এতিয়া আমি সকলোৱে একেলগে প্ৰসাদ খাই আমাৰ ব্ৰত ব্ৰেক কৰিলোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। এতিয়া প্ৰসাদ আছে নেকি বৌ? এই প্ৰসাদ অকণমান বৌ পৰাই লৈছোঁ বাৰু। বাকী বেটা প্ৰসাদ খালা? আৰু চুমি খালা?
মা খাই আছে, মাৰো ধুব দিছোঁ। এতিয়া আমি ক'লে যাওঁ, আপোনালোকে চাই থাকিব। আমি ক'লে যাওঁ, এতিয়া মানুহ চব ওলাইছে পূজাৰী আৰু ঢেৰ মানুহ আছে। এয়া মা, এয়া বৌ, বেটা গৈ আছে। বেটা আইচক্ৰীম দেখাই দিয়া। এতিয়া আমি আইচক্ৰীম খাই ঘৰমুৱা হ'লোঁ আৰু ভগৱানৰ ওচৰত কামনা কৰিলোঁ যাতে ভগৱানে সকলোকে সুস্থ ৰাখে আৰু সকলোৰে মংগল কৰে। তাৰপিছত এতিয়া বৌয়ে মানে ক'লে যে কিবা এটা কিনি লওঁ, কিবা মিঠা বস্তু, গতিকে বৌয়ে মিঠা বস্তু অকণমান কিনি ল'লে। বৌহঁতৰ ঘৰত ইমান ধুনীয়া ফুল এটা দেখাই দিয়াচোন। আগত আইতাক দেখাই দিয়া, দেখাই দিয়া, আইতাক দেখাই দিয়া। আলহী লৈ আহিছো আজি। আহি পায়ে মই জলকীয়া ছিঙাত লাগিলোঁ, কাৰণ মই জলকীয়া আৰু শাক পাচলি ছিঙি বহুত ভাল পাওঁ। গতিকে কাকাই মোক দেখাই দি আছিলে যে ইয়াত পকা পকা জলকীয়া আছে, তুমি ছিগা, আৰু কাষতে আমাৰ বাৰীখনো আছে, গতিকে তাতো এবাৰ যোৱা। গতিকে মই জলকীয়া কেইটামান ছিঙিলোঁ আৰু ছিঙি পেলাই এতিয়া ওচৰতে থকা বাৰীখনলৈ গ'লোঁ। এই বাৰীখন কমল দা আৰু ককাই একেলগে মিলি কৰে। ইয়াতে বহুত ধুনীয়াকৈ পাচলি কৰে আৰু কমল দাই কৰা পাচলি আৰু কমল দাই বনোৱা আচাৰ বহুত টেষ্টি হয়। গতিকে কেতিয়াবা মই কমল দাই বনোৱা আচাৰৰ ৰেচিপিটো কমল দাৰ জৰিয়তে মই কেতিয়াবা ভিডিঅ'ত দেখাম বাৰু। গতিকে এতিয়া আহি পাই গ'লোঁ আমাৰ ওচৰতে থকা বৌহঁতৰ বাৰীখন, আৰু ইয়াত কি ধুনীয়াকৈ লাও লাগিলেই, আৰু জলকীয়া দেখি মই পাগল হৈ গৈছোঁ, কাৰণ এই ক'লা ক'লা যিবোৰ জলকীয়া আছে এইবোৰ খাবলৈ খুব জ্বলা আৰু খুব ভাল লাগে। গতিকে মই চাটনি বনালে কেতিয়াবা এই ক'লা জলকীয়াটো ইউজ কৰোঁ আৰু খুব ভাল লাগে খাই। কেইটামান বেটাইও ছিঙি দিছে আৰু বৌয়ে দেখাই আছে যে তাত আছে, তাত আছে, আৰু বেটাই কৈ আছে যে মানে মটৰ গছ আছে এইবাৰ। গতিকে মটৰ গছ দেখি পেলাই মোৰ খুব ভাল লাগিছে যে মটৰ গছো ইয়াত আছে, গতিকে মই মটৰ ছিঙিব পাম। গতিকে মই দুটা এটা মটৰ ছিঙিলোঁ, বৌয়ে কোৱা মতে যিবোৰ পুৰঠ হৈছিলে সেইকেইটা দুটা এটা ছিঙিলোঁ। আৰু সঁচাকৈ এনেকুৱা ফচলবোৰ ছিগি বহুত ভাল লাগে। এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ। আমাৰ আলু পিটিকা ভাত আজি ৰেডি। তাৰপিছতে মায়ে কমল দাক পাণ গছৰ আগ দিব দিলে, মায়ে ৰুব বোলে। আৰু গাঁৱত সঁচাই ভাল লাগে, গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া। আৰু এয়া কাকাই দি দিছে লাও আৰু পাণ গছৰ। এতিয়া আমি যাব ওলালোঁ, কিন্তু মাৰ মধুৰিআম খাব মন গৈছে, গতিকে চাওকচোন। সেয়া মায়ে লাখুটি লৈ আহি আছে, পাৰিব বোলে। এইকেইটা পাৰিছে এতিয়া। বঢ়িয়া হৈ যাব, দুটাই হৈ যাব মা, আৰু নাপাৰিবা আৰু হ'ব। এতিয়া আমি যাব ওলাইছোঁ। আইতা বাই বাই, আহোঁ, যাব দেই আমাৰ ঘৰলৈ। কাকাও আহিছে, কিবা এটা ক'ব চাগে কাকাই। এয়া কমল দা ৰেডি যাবলৈ বেগ লৈ। সেয়া কাকাই টকা লৈ আহিছে দিবলৈ। এতিয়া আমি আহি পাই গ'লোহি। এতিয়া মনটো অলপ বেয়া হৈছে, কিয়নো সি ফুৰি বহুত ভাল পায়। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই বাই। এতিয়া বৌহঁত গ'ল আৰু মই আৰু মাও ৰুমলৈ গৈ আছোঁ। গতিকে আজি বহুত ভাল লাগিল মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈ। গতিকে ইয়াতে আমাৰ কিছুমান ফটোজ মই ইয়াত এড কৰি দিছোঁ। গতিকে যদি আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিল, তেতিয়াহ'লে বৌয়ে কোৱাৰ দৰে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।